আহক আজি জলকীয়া আচাৰ বনাম। হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ দৰে জলকীয়া খাই কোনে কোনে ভাল পায় দেখিয়ে খাওঁ খাওঁ লাগিছেনে আপোনালোকৰ? যিসকলে জলকীয়া খাই ভাল পায় তেওঁলোকতো খাওঁ খাওঁ লাগে। তেনেহ'লে দেৰি নকৰোঁ, ভিডিঅ'টোৰ মাজলৈ যাওঁ ব'লক। এই আচাৰটো বনাবলৈ একেবাৰে সহজ। মই আধা কেজি মান জলকীয়া লৈছোঁ আৰু ভালদৰে ধুই অকণমান কাৰণে ৰ'দত দি থৈছোঁ। যিহেতু জলকীয়াখিনি পকাই, সেইটো কাৰণে ৰ'দত দিবলৈ ইমান দৰকাৰ নাই। মই জাষ্ট পানীখিনি শুকাবৰ কাৰণেহে ৰ'দত দিছোঁ। এই ৰ'দত দিয়া টাইমখিনিতে আমি ইনগ্ৰিডিয়েণ্টখিনি ৰেডি কৰি লওঁগৈ ব'লক। এতিয়া এটা বাটিত মই পাঁচফোৰণ ৰেডি কৰি লৈছোঁ। ইয়াতে মই 2 চামুচ কালজিৰা দিছোঁ, 5 চামুচ মই ধনিয়া দিছোঁ। তাৰপিছত দিছোঁ মই আপোনাৰ মেথি গুটি মই 3 চামুচ দিছোঁ, চফ মই 2 চামুচ দিছোঁ, মোৰ এইখন চামুচেৰে মানে। তাৰপিছত দিছোঁ আপোনাৰ জিৰা 3 চামুচ দিছোঁ আৰু আজৱাইন 2 চামুচ দিছোঁ। এতিয়া এখন কেৰাহীত এইখিনি মই ধুনীয়াকৈ ভাজি ল'ম। লগতে 2টামান জালুক দিছোঁ। খুব ধুনীয়াকৈ শুকাইছে। এতিয়া এখন কেৰাহীত এইখিনি ধুনীয়াকৈ ভাজি ল'ব। ভাজি থাকোঁতে হেতাখনে লৰাই থাকিব, নহ'লে সোনকালে দেৰি যোৱাৰ চান্স থাকে। আৰু ৰঙা নোহোৱালৈকে ভাজি থাকিব। আৰু দেখিব লাহে লাহে ফুটিবলৈ ষ্টাৰ্ট কৰিছে আৰু মছলাখিনিৰ পৰা এটা ধুনীয়া গোন্ধ ওলাইছে। তেতিয়াই আপুনি গেছটো অফ কৰি দিব আৰু এটা মিক্সাৰ বাতি লৈছোঁ, দেখিছে। মছলাখিনি দি পিনি মছলাখিনি এটা মিশ্ৰণ ৰেডি কৰি লৈছোঁ মই। আনফালে অকণমান মিঠাতেল হাতত সানি লৈছোঁ, যিহেতু মই জলকীয়াখিনি এতিয়া ফালিম। আপোনালোকে যদি জলকীয়া কাটিবলৈ ভয় কৰে, পলিথিন বা গ্লভছ পিন্ধিও ল'ব পাৰিব হা। আৰু জলকীয়াখিনি টুকুৰাকৈও কাটিব পাৰে। মই ফালি পিনি লৈছোঁ। ইয়াৰ কাৰণটো হৈছে আমি যোনখিনি মছলা এড কৰিম, সেই মছলাখিনি ভিতৰলৈ ধুনীয়াকৈ সোমাই যাব আৰু মিঠাতেলখিনিও সোমাই যাব। সেইকাৰণে মই এনেকৈ ফালি ফালি দিছোঁ। আৰু টুকুৰা টুকুৰি কৰি হ'লেও দিব পাৰে হা। আপোনালোকে যেনেকৈ সুবিধা হয় তেনেকৈ বনাব। এতিয়া এখন কেৰাহীত মই তেল গৰম কৰি ল'ম। তেল গৰম হোৱাৰ পাছত মই গেছটো অফ কৰি দিছোঁ আৰু আনফালে এটা পাত্ৰ লৈছোঁ, য'ত মই জলকীয়াখিনি ৰেডি কৰি ল'ম তাতে। আৰু গৰম তেল আৰু মছলাৰ যোনটো মিশ্ৰণ তাতে মই এড কৰি দিম। লগতে দিছোঁ মই নিমখ 3 চামুচ আৰু 1 চামুচ ভিনেগাৰ। যিহেতু ভিনেগাৰ দিলে বহুত দিনলৈকে আপোনাৰ আচাৰখিনি ভাল হৈ থাকে আৰু বেয়াও নহয়, খাবলৈও ভাল হৈ থাকে। এতিয়া মিক্স কৰিব ধুনীয়াকৈ আৰু মই গৰম মিঠাতেলখিনি ইয়াতে এড কৰি দিম। সাৱধান, যাতে যোনখিনি মিঠাতেল আমি এড কৰিছোঁ সেইখিনি যাতে ভৰি হাতে নপৰে দেই, সেয়াও আপোনালোকে নজৰ দিব। মিঠাতেল এড কৰাৰ পিছত দেখা পাইছে আপোনালোকে, মই আকৌ সেইখিনি ভালদৰে মিক্স কৰিছোঁ। মিক্স কৰি পিনি মই আধা ঘণ্টামান এইদৰে ৰাখি দিছোঁ। দেখিলেনে, ইমান সহজতে এটা বনাব পৰা ৰেচিপি। আৰু এতিয়া এটা বয়াম লৈছোঁ। আপোনালোকৰ লগত যদি এভেইলেবল আছে তেনেহ'লে চিচাৰৰ বয়াম ল'ব। চিচাৰৰ বয়াম ল'লে আচাৰখিনি বহুত দিনলৈকে প্ৰিজাৰ্ভ আৰু ভাল হৈ থাকে। মোৰ লগত এভেইলেবল নাই কাৰণে মই এটা প্লাষ্টিক বয়ামেই লৈছোঁ। আৰু এইদৰে আপোনালোকে বহুত দিনলৈকে আচাৰখিনি ৰাখি খাব পাৰিব। মই এনেকৈ ৰ'দত দি পিনি থৈছোঁ আৰু 2-3 দিনলৈকে এনেকৈ ৰ'দত দিয়াৰ পিছত আৰু আপোনালোকে খাবলৈ ষ্টাৰ্ট কৰিব পাৰিব। আৰু মাজে মাজে ৰ'দত দি থাকিব আচাৰখিনি। যিমানেই আপোনালোকৰ ৰ'দত দিব সিমানেই সোৱাদ হৈ গৈ থাকিব। আৰু মাজে মাজে আপোনালোকে ইয়াতে মিঠাতেল দি থাকিব পাৰিব। শেষত মোৰ এই ভিডিঅ'টি কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ।